অন্য এটা ভিডিঅ'ত বন্ধুসকল মানে আজি আহিলোঁ এটা মানে খুব ভাল দৃশ্য মানে পথাৰত আহিছোঁ পথাৰত ধাননিবিলাক চাবলৈ আহিছোঁ মানে য'ত পকিছে পকা নাই তো সেয়াই বোলো অলপ এটা ভিডিঅ' এটা বনাওঁ মানে পথাৰলৈ যিহেতু আহিছোঁ 5 মিনিটৰ পথাৰত আৰু ইয়াতে পূৰা ধাননিত আৰু মানে ধান চান কাটি আছে মানুহবিলাকে তো প্ৰায় এইবিলাক কাটি শেষে হৈ গ'ল দেখিছেই তো ইয়াত গৰু চৰু বান্ধি পূৰা মানে চফা জেগা পূৰা চফা হৈ গ'ল আৰু বন্ধুসকল এটা কথা মানে ক'ম যে অহা কাইলৈ এটা পূৰা মানে 6 তাৰিখে আজি কেতিয়া 5 তাৰিখ ন তো 6 তাৰিখে আমাৰ ডিমৌত য'ত নেকি আমাৰ ডিমৌত এখন বহুত ডাঙৰ মানে মিটআপ এখন পাতিব মানে তো অহা কাইলৈ গৈ আছোঁ এই মিটআপখনত তো তাত মানে স্পেচিয়েল গেষ্ট হ'ব আমাৰ দুলুৰাজ দা য'ত নেকি আমাৰ চিলাপথাৰৰ এজন বহুত ডাঙৰ ইউটিউবাৰ তো বন্ধুসকল দুলুৰাজ দাৰ যিহেতু তাত আহিব তো মই দুলুৰাজ দাহঁতৰ ঘৰত নাযাওঁ তো তাত যাম ডিমৌত লগ কৰিম আৰু তেওঁ ঘৰলৈ যাম এদিনকৈ কিন্তু অহা কাইলৈ গৈ আছোঁ ডিমৌত বহুত ডাঙৰ মিটআপ তো প্লিজ সকলোৱে আহিব মানে যিসকলে নেকি ইউটিউবত ভিডিঅ' বনাম বুলি ভাবিছে বা বনাই আছে সিহঁতৰ কাৰণে মানে এই মিটআপখন পতা হৈছে তো সকলোৱে আহিব তাত মিটআপখন চাব তো বন্ধুসকল মিটআপখন অহা কাইলৈ পাই যাব ভিডিঅ' পূৰা মানে মিটআপখনত যাম ন তো তাত যোৱাৰ আগতে আজিৰ ভিডিঅ'টো চাই লওক মানে গৈ আছোঁ এতিয়া পথাৰলৈ এখন পথাৰখন আমাৰ তো বন্ধুসকল পথাৰখনত গৈ আছোঁ মানে পূৰা ভিডিঅ' এটা বনাই লওঁ বুলি ভাবিছোঁ সেইকাৰণে বলক বন্ধুসকল ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ মানে একদম পথাৰৰ পৰা এতিয়া ষ্টাৰ্টটো কৰিছোঁ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্টটো উঠনি কৰিলোঁ তথাপিতো মানে ইয়াৰ পৰাই দেখাই যাওঁ মানে তো চাওক বন্ধুসকল কি বঢ়িয়া মানে নাজাৰা মানে কি ক'ম আৰু প্ৰকৃতিৰ মানে এই পৰিৱেশটো মানে পূৰা ক'বলগীয়া পৰিৱেশ মানে একদম পূৰা মজা মানে কেমেৰাত পূৰা চালিয়া উঠিছে কিন্তু দেই বন্ধুসকল চাওক আৰু কি চালিয়া লাগিছে মানে এতিয়ালৈকে ধাননিবিলাক অহা নাই মানে ৰাতিপুৱা সময় হৈ আছে ৰাতিপুৱা ন তো তাৰ কাৰণে মানে নিয়ৰ পৰি আছে নিয়ৰ পৰাৰ কাৰণে ধান কাটিবলৈ অহা নাই মানুহবিলাক তো তথাপিতো কি চালিয়া লাগিছে মানে এতিয়া ৰ'দটো পৰি আছে যে পথাৰখনত তো ইয়াতে চাওক ভিউবিলাক কি বঢ়িয়া তাগৰা ভিউ লাগিছে মানে আৰু এইখন হৈছে আমাৰ ডাঙৰ হাবিখন য'ত নেকি পশু পক্ষী চব আছে আৰু আমি আহিছিলোঁ এই পিনৰ পৰা তো সেই পিনৰ পৰা আহি এয়া পালোহি এইটো ঠাই তো এতিয়া গৈ আছোঁ ধাননিৰ মাজলৈ কি হয় কি নহয় বলক বন্ধুসকল ভিডিঅ'টো একেবাৰে এণ্ডলৈকে চাই থাকক বলক বন্ধুসকল মানে আমাৰ এই ধানখিনি মানে আমাৰ হয় বন্ধুসকল সেইখিনি এতিয়া কাটিব লাগে মানে পকি গ'ল পূৰা তো পৰি আছে পৰি থকাৰ কাৰণে মানে অকণমান কাটিব অলপমান মানে টাইম লাগিব তো তাৰ কাৰণে মাহেঁতি কালি বা পৰহি আহি যাব আজি নেকাটে তো পৰহিৰ পৰা কাটিম বুলি কৈ আছে এইখিনি হৈছে আমাৰ তো আৰু আছে আগত আছে তো অকণমান দূৰত আছে দূৰখিনিতো আমি ইমান দূৰলৈ নাযাওঁ তো ইয়াতে আৰু বহুত ধান আছে মানে বেলেগৰ তো সেইখিনি চাই লওক এইখিনি মানে চাই লওক আমি মানে ইয়াত আছিলোঁ ইয়াৰ পৰা আহি গ'লোঁ এতিয়া ইয়াত এই গছজোপাৰ তলত তো এইখন চাওক পথাৰখন ইয়াৰ পৰা তলৰ পৰা চাওক আৰু এতিয়া মানে এটা খাতৰা ড্ৰোন শ্বট এটা দেখাম বুলি ভাবিছোঁ আমি ঔটেঙাজোপাৰ ওপৰত উঠি ঔটেঙাজোপাৰ ওপৰৰ পৰা এটা বহু খাতৰা ড্ৰোন শ্বট ল'ব গৈ আছোঁ বন্ধুসকল চাই থাকক ড্ৰোন শ্বটটো বন্ধুসকল আৰু এটা বিশেষ এই গছজোপাত নুঠাৰ আগতে চাওক এই পাহাৰখন যে বেকগ্ৰাউণ্ডত দেখিছে বেকগ্ৰাউণ্ডত পাহাৰখন থকাৰ কাৰণে কি বঢ়িয়া লাগিছে মানে তো ইয়াতে লিকাবালি মন্দিৰটো আছে আমাৰ ইয়াত তো মালিনী মন্দিৰটো তো বেকগ্ৰাউণ্ডত পাহাৰখন মানে ওচৰতে আছে দেখা লিখা লাগিছে মানে কিন্তু অৰুণাচলত আছে পাহাৰখন মানে লিকাবালি যিসকলে মানে মালিনী থানটো পাইছে গম পাইছে আৰু ইয়াৰ পৰা কিমান দূৰ হ'ব বেছি দূৰ নহয় বেছি দূৰ নহয় এতিয়া উঠো নেকি তো মই অকণমান মাটিৰ পৰা অলপ ওপৰত গছজোপা উঠি ল'লোঁ এই ডাল এটাত বহি আছোঁ আৰু তো ইয়াৰ পৰা দেখাই আছোঁ পূৰা লেজেণ্ড ড্ৰোন শ্বট খেতেয়া সেই গাড়ীজনী কাৰোবাক খুলি আছে দেই ধান খাই আছে বান্ধি দিব লাগিব গৈ তো এয়া চাওক এতিয়া আৰু অলপ ওপৰলৈ যাম ওপৰলৈ গৈ এই ঔটেঙা গছজোপাৰ পৰা ভালকৈ দেখাম মানে আপোনালোকক এটা খাতৰা ড্ৰোন শ্বট আৰু এইজনী চাওক কাৰোবাৰ গাড়ীজনী খোল খাই আছে পূৰা ধান খাই আছে বন্ধুকক অকণমান ওপৰত গৈ লওঁ দেই এতিয়া আহি গ'লোঁ ওপৰত আৰু ওখ গছজোপা কিন্তু একেবাৰে ওপৰতনো ক'ত যাব পাৰে তো ইয়াৰ পৰাই অলপ দেখাওক খাতৰা ড্ৰোন শ্বট মানে লেজেণ্ডাৰী তো চাওক বন্ধুসকল পূৰা দবা হৈ আছে মানে চাওক এই ডালটো যদি নথকা হ'লে খুব ভালেই হ'লে চাওক বন্ধুসকল এখন ড্ৰোন এখন কিনাৰ সপোন আছে এনেকুৱা ভাল বঢ়িয়া জেগা দেখুৱাব
তো আমি আহি গ'লোঁ একে তলৰ পৰা ওপৰক চাওক লেজেণ্ড মানে পূৰা এয়া আৰু এইবাৰ আমি কাতি বিহুত এইজোপা ঔটেঙাৰ পৰা ঔটেঙা চটেঙা ল'লোঁ কাতি বিহু পূৰা মনালোঁ মানে তো চাওক আকৌ এবাৰ দেখাই দিছোঁ এয়া আমাৰ গাঁওখন মানে একদম মৰম লগা গাঁওখন OMG আমাৰ গাঁৱৰ পথাৰ মানে এখন গোটেইখন গাঁৱৰ পথাৰ আৰু আছে আগপিনে কিন্তু পিছপিনেখন আজি দেখাই দিলোঁ পূৰা তাগৰাকৈ চাওক সেইপিনে পূৰা ধান চান কাটি আছে মানে এইপিনে হাল্লা কৰি আছে মানে এইখিনি চাওক বন্ধুসকল মোক মানে ভিডিঅ' বনাই থকা শুনি আছে ন ইয়াতে তো সেয়া কৈ আছে মানে তো বন্ধুসকল সেয়াৰ পৰা এতিয়া নামি যাম তো তলত আৰু কি কি হয় কি কি নহয় বলক বন্ধুসকল চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে ঔটেঙা গছত ক'ব গ'লে এইটোৱে ভাল ডালটো টান অলপ ওলমি ওলমি আহিব পাৰি এইটো পালেহি ফাইনেলি আৰু এই ডাঙৰ গছত উঠিব নোৱাৰি ন লৈ ল'লোঁ মানে এতিয়া ঔটেঙাজোপাৰ পৰা নামি আহোঁতে লৈ ল'লোঁ ঔটেঙা দুটা আৰু ঔটেঙাকেইটা মাছৰ লগত পূৰা বাৰুকৈ খাব লাগিব মানে আজি মাছ আনিব দিব লাগিব ঔটেঙা দুটা লৈ ল'লোঁ হৈ যাব মানে দুটাই তো বন্ধুসকল বিশেষকৈ আজি মানে পথাৰখনকে দেখাই দিলোঁ আৰু সেনেকৈ কণ্টেণ্ট চণ্টেণ্ট বিচাৰি নাপাওঁ যে ধৰ এইকেইটা কণ্টেণ্ট চণ্টেণ্ট বিচাৰি নাপাওঁ যে তো নেক্সট অহাকালিলৈ পাই যাব খাতৰা ভিডিঅ' এটা মানে মিটআপলৈ যাম যে ইউটিউব মিটআপ তো দুলাদাহঁতক লগ পাম চবকে লগ পাম আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ যিমানবোৰ ইউটিউবাৰ আছে সৰু ডাঙৰ চব তো বন্ধুসকল নেক্সট ভিডিঅ'ৰ পৰা চাব মানে আজিতো এতিয়াতো যিহেতু চাইছে যিসকলে চাইছে তো ছাবস্ক্ৰাইব কৰি লওক তো নেক্সট ভিডিঅ'ৰ পৰা খেতেৰা ভিডিঅ' এটা পাব মানে বন্ধুসকল আজিলৈকে বাই বাই তো নেক্সট ভিডিঅ' আকৌ লগ পাম